Guys, our camera ready. Guys, and welcome to my channel. Dhirajvlog. আজি আছো মায়াঙত আৰু মানে কালি আহিছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত আৰু ৰাতি থাকি গ'লোঁ আৰু এতিয়া আছোঁ মায়াঙত আৰু মায়াঙৰ পৰা এতিয়া ঘৰত গৈ আছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক আমি এতিয়া গৈ আছোঁ পানী কাটি হৈ আমি ঘৰত আৰু এনেই আৰু এটা জাষ্ট ব্লগ বনাই দিলোঁ আৰু আপোনালোকৰ চাই থাকক আৰু বলক বেছি দেৰি এবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক আৰু আমি এনেদৰে আহি পাহাৰৰ গালে গৈ আছোঁ মায়াঙৰ কাষে বলক আৰু আল্টিমেট জেগা গাইছ আল্টিমেট আৰু বিটা কৈছোঁ মই ভাবা নাছিলোঁ এনেকুৱা ঠাই হ'ব বুলি আৰু আমি তিনিখন বাইকেৰে তিনিজন মানুহ গৈ আছোঁ আৰু ইংলিছৰ ঘাটলৈ গৈ আছোঁ আৰু তাৰ পৰা একদম ঘৰলৈ ৰাওনা হ'ম আৰু চাই থাকক আৰু বেছি নকওঁ গাইছ আপোনালোকে ঠাইবিলাক চাই গৈ থাকক বেছি ফকফকাও বেয়া গতিকে চাই গৈ থাকক চাৰিখন বাইক আৰু আমি গৈ আছোঁ আৰু কি ক'ম আৰু আল্টিমেট আৰু যাবইলা জেগাবিলাক আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু আপোনালোকে চাই গৈ থাকক আৰু কি ক'ম আৰু গাইছ এইখিনিতে আপোনালোকে এটা শ্বৰ্ট চাই লওক এই ধীৰাজ মিউজিক লগো মিউজিক আমি এতিয়া মায়াঙৰ কেক খাই আমি যাত্ৰা আৰম্ভ কৰি আছোঁ আৰু আপোনালোকে চাই থকা আৰু আপোনালোকে চাওক এইবিলাক হৈছে পাহাৰৰ তলত থকা ঘৰ কেনে লেভেলত বনাইছে আৰু কেনেকুৱা লাগিছে মানে কেনেকুৱা আল্টিমেট লাগিছে আৰু এনেদৰে আহি পালোঁ দলং বলক আৰু এই মিউজিক অন পাহাৰৰ গালে আৰু আপোনালোকে চাই থাকক মজা চিনাৰী গাইছ চাই গৈ থাকক আৰু পাহাৰৰ ওপৰত গাড়ী চলাই গৈ আছোঁ আৰু মই চলাই বাৰু সোনকালে চলাই আছোঁ এনে অলপ কেনেকুৱা নেকি মায়াঙৰ দৃশ্য গাইছ এই হৈছে মায়াঙৰ দৃশ্য আমি আহি পালোঁ পানী খাইটি আৰু পানী খাইটিৰ পৰা এতিয়া আমি ক'ত যাম আৰু এতিয়া আমি ফেঞ্চিলৈকে গৈ আছোঁ আৰু চাই থাকক আৰু ভালকৈ আহি আৰু অলপমান লাগি আৰু থাৰক টক্কত দি আমি এই জামৰ পৰা ওলাই যাব খুজি আছোঁ অ' মাই গড জাম আৰু গাইছ গুৱাহাটীখন বেলেগৰ কাৰণে বিখ্যাত নহ'লেও মানে ট্ৰেফিক জামৰ কাৰণে একদম পুৰা বিখ্যাত সেইকাৰণে আৰু ট্ৰেফিক জামত পৰি ভিডিঅ'টো বনাই আছোঁ আৰু বলক এনেদৰে গৈ আছোঁ খৰ আকৌ আমি আহি পালোঁ আকৌ যাম আৰু এইজন দাদাই একদম ভাল কাম কৰিছে মানে চাইকেল লৈ আহি একদম জাম ফালি গৈ আছে
আমি আহি পালো দীঘলী পুখুৰী পাৰ আৰু দীঘলী পুখুৰী পাৰেৰে আমি গৈয়ে আছো গাইজ অকণমান যাম বাৰু নাই বাৰু তেতিয়া মানে এনেকুৱা যাম মানে যাম খাতি গৈছিলোঁ আৰু এতিয়া পালোঁ আৰু সেয়া আমি আহি পালোঁ ফেৰীঘাট আৰু ফেৰীঘাট বাৰু পোৱা নাই মানে অলপমান বাকী আৰু সোঁফালে আছে আমাৰ ব্ৰহ্মপুত্ৰ আৰু আহি পালোঁ ফেৰীঘাট আৰু আমাৰ ফেৰীখন এইখন কিবা হৈছিল এইখন আমাৰ ফেৰী আৰু ইয়াতে মানে ব্ৰহ্মপুত্ৰত পানী আহিছিল সেইকাৰণে মানে কিবা কিবি ভাল কৰি আছে सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है प्राणी क्या गोयसो कटना तेरे बिना बेसुआदी আলটিমেট আপোনালোকে জাগা চাওক না কি মজাকে চালো এয়া প্ৰথমবাৰ মই আহিছোঁ দে কিন্তু আৰু ক'তো দেখা নাছিলোঁ আৰু ৰূপালী মান্দাঘাটত আছোঁ গাইজ আৰু দুখনমান ফটো উঠিলে আৰু গাইজ আৰু কিনো কৰিম আৰু ঘৰত গৈ আছোঁ ইফালে চাহপাতৰ বাগান আছে আৰু ইয়াতে আমি ফটো উঠিম এতিয়া আৰু আপোনালোকেও চাই থাকক আৰু ৰূপালী নেকি গানটো এতিয়া কি যাম গাইজ আমাৰ কেমেৰা ৰেডি আৰু এতিয়া আমি অলপমান ফটো শ্বুট কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বাৰু ফটোকেইখন চাই থাকিব আৰু আমি ফটো উঠি আহি নাৰিকলী মন্দিৰ পালোঁ আৰু নাৰিকলীৰ পৰা পূৰা বদলগুৰি গৈ আছোঁ আৰু বদলগুৰিৰ পৰা আমাৰ একদম ঘৰ পামগৈ আৰু দৰঙত আছোঁ